আচলতে মোৰ ভিডিঅ'টো মই যিখিনি কথা মই মানে আজি মোৰ মনৰ মাজত যিখিনি খেলি মেলি হৈ আছে, চটফটাই আছোঁ আচলতে সেইখিনি কথা মই কৈ মই ভিডিঅ' বনাব নোৱাৰিম। গতিকে মই কৈ যাম, আপোনালোকে শুনি যাব আৰু। আচলতে মানে ভিডিঅ'টো ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ মই ভাবিয়ে পোৱা নাই অকণো। মানে মানুহে মানুহক মানে একেবাৰে জোৱাই দিব পাৰে কেনেকৈ, কিমান হৃদয়খন কঠোৰা। মানে আচলতে বুজি পোৱা নাই মানুহৰ যিখিনি মানৱতা গুণ থাকিব লাগে সেই মানৱতা গুণখিনি একেবাৰে কিয় হেৰাই যাব ধৰিছে। মানে আমিও বাহিৰত আছোঁ, আমাৰো কেতিয়াবা হৈ যাব পাৰে এনেকুৱা। সেয়েহে অনুৰোধ কৰিছোঁ মন্ত্ৰী বিষয়াসকল, আমিও বাহিৰত আছোঁ, আমাৰো কেতিয়াবা এনেকুৱা হৈ যাব পাৰে। আৰু এইটোতো প্ৰথম ঘটনা নহয়, শুনিয়ে আহিছোঁ বহুত দিনৰ পৰা, বহুত বছৰ আগৰ পৰা শুনি আহিছোঁ। এনেদৰে বহিৰাজ্যত কৰ্মৰত থকা যুৱক যুৱতী যিসকল মানে ঘৰলৈ যোৱাৰ সময়ত, বিপদৰ সময়তো ঘৰলৈ যোৱাৰ বাবে এটা নিৰাপত্তা নাই। মানে যদি নিজৰ ঘৰখন, নিজৰ আপোন গাঁওখন, নিজৰ মাক দেউতাক বাই ভনী সকলোকে ত্যাগ কৰি বাহিৰত যেতিয়া এটকা ঘটিবলৈ আহে, এমুঠি আহাৰৰ বাবে, ঘৰখনৰ বাবে, নিজৰ মাক দেউতাকৰ বাবে, কিন্তু ইমানৰ পাছতো ইমান বছৰ মানে টকা ঘটি গাৰ ঘাম মাটিত পেলাই যেনেকৈ নহ'লেও ইমান গৰম ঠাণ্ডা সহ্য কৰি ৰ'দ বৰষুণ গাতে লৈ এনেদৰে পইচা ঘটি নিজৰ ঘৰখনৰ বাবে, নিজৰ মাক দেউতাকৰ বাবে, গাঁওখনৰ বাবে যদি অকণমান ওলাই আহে, তাৰ পাছতো যদি ঘৰখনলৈ যাবলৈ কোনো নিৰাপত্তা, তাৰ পাছতো ইমান মায়ামোহ এৰি নিজৰ মানে সুখকণো পাহৰি বাহিৰৰ দেশত কাম কৰি নিজৰ আপোন ঘৰখনলৈ সময়মতে যাব নোৱাৰে, কিন্তু বিপদৰ সময়তো যাবলৈ মানে খোজোতে যদি এনে মানে নানা ভাবুকি শুনি, কিছুমান লম্পটৰ পৰা বা কিছুমান মানে নৰপিশাচৰ পৰা ভাবুকি শুনি যদি নিজকে বলিদান দিব লগা হয়, তেন্তে সেই ঘৰখনৰ কি অৱস্থা হ'ব বা কি অৱস্থা হৈ আছে। আমিও আছোঁ বাহিৰত, আমাৰো যদি এনেকুৱা হয় কোনে জানে। সেইবাবে মই মানে ক'বলৈ একো ভাষা নাইকিয়া হৈছে, কি বুলি ক'ম। দেখি শুনি থকাই কথা হয় আৰু কি বুলিনো ক'ম। অসমত যদি আজি এটা মানে নিবনুৱাসকলৰ বাবে এটা সংস্থাপন থাকিলে হয়, এই গতি কেতিয়াও নহ'লেহেঁতেন। আৰু চাগে কিমান মাক দেউতাকৰ বুকু উদং হ'ব, কাৰোবাৰ ঘৰৰ এটা সন্তান কিন্তু বাহিৰত টকা ঘটিবলৈ আহি নিজৰ মাক দেউতাকৰ বাবে, এমুঠি আহাৰৰ বাবে যদি ওলাই আহে, ঘৰখনৰ বাবে যদি কিবা অলপ ঘৰখনৰ উন্নতিৰ বাবে যদি ওলাই আহে, আৰু সেই উন্নতিৰ বিপৰীতে যদি নিজৰ মানে একেবাৰে নিথৰ মৃতদেহটো যদি নিজৰ মাক দেউতাকৰ সন্মুখত যদি পায়গৈ, কিছুমানৰ পায় কিছুমানৰ নাপায়, তেন্তে কি অৱস্থা হ'ব। পৃথিৱীখন কি হ'বলৈ গৈ আছে সেইটো ক'বলৈ নাযাওঁ, কিন্তু আমাৰ অসমখন যে একেবাৰে ৰসাতলে গৈ আছে সেই কথা কোনেও ক'বলৈ দৰকাৰেই নাই, দেখি শুনি থকাৰ কথাই হয়। এনেদৰে হ'লে অসমৰ ভেটি কোনে ৰখিব। এই ল'ৰাজনৰ কি দোষ আছিল। নিজৰ মাকজনীৰ বেমাৰৰ বাবে কৰ্মস্থলী এৰি যিকেইটা টকা ঘটিছিল সেই টকা লৈ মাকৰ ওচৰলৈ গৈছিল। লগতে নিজৰ পত্নী আৰু অকণমানি ২.৫ বছৰীয়া এজনী মৰম লগা ছোৱালী আছিল। কিমান বুকুত আশা লৈ পেলাই গৈছিল। বিশেষকৈ নিজৰ মাকৰ অপাৰেশ্যনৰ বাবে যিকেইটা টকা ঘটিছিল সেই টকাখিনি লৈ গৈছিল ঘৰলৈ তৎক্ষণাত। কিন্তু ইয়াৰ পাছৰ অৱস্থা এয়া কি হ'ল কি এয়া। বাকীবোৰ কথা বাদেই দিয়কচোন, সেই ছাইডত থকা অকণমানি ছোৱালীজনীলৈ চাওকচোন, তাই বাৰু কি জানিছে, তাই একোৱেই বুজি পোৱা নাই, দেউতাক যে আৰু নাই। কিন্তু এয়াই যে সত্য, কেতিয়াও নিজৰ মাকক মা বুলি ক'বলৈ নাহে আৰু কেতিয়াও। নিজৰ ছোৱালীজনী দেউতা বুলি ক'বলৈ আৰু নাই আৰু মানুহ। নিজৰ পত্নীয়ে কেতিয়াও বাট চাই নৰয়,
মানুহজন মোৰ বাহিৰৰ পৰা আহিব বুলি সকলোখিনিকে এৰি থৈ চিৰদিনৰ বাবে গুচি গ'ল।